সিলেক্টিভ মানুহৰ ঘৰতে যাওঁ সেইটো মোৰ নিয়মে য'ত যাব লাগে তাত মই যাওঁ য'ত যাব নালাগে তাত মই নাযাওঁ সেইটো সঁচা কথা য'ত একেবাৰে সিলেক্টিভ হয় তাতে মই যাওঁ য'ত গ'লে বন্ধু বান্ধৱীসকল SI জোনমণি ৰাভাৰ মৃত্যু হোৱা আজি ইমান দিনেই পাৰ হৈ গ'ল কিন্তু আজি পৰ্যন্ত ন্যায় পোৱা নাই SI জোনমণি ৰাভাৰ পৰিয়ালৰ লোকে যোৱা কেইদিনমান পূৰ্বেই গোলাঘাটত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড এই নৃশংস হত্যাকাণ্ডৰ বুজ ল'বলৈ গৈছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গোলাঘাটৰ দিপুল মাদাৰৰ খবৰ ল'বলৈ গৈ চক্ৰবেহুৰ মাজত সোমাই পৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গোলাঘাটৰ সংঘমিত্ৰাৰ ঘৰলৈ যদি যাব পাৰিলে তেন্তে কিয় যাব নোৱাৰিলে SI জোনমণি ৰাভাৰ ঘৰলৈ জনজাতীয় হোৱাৰ বাবেই জোনমণি ৰাভাৰ মৃত্যুৰ খবৰ ল'বলৈ নগ'ল নেকি মুখ্যমন্ত্ৰীগৰাকী জোনমণি ৰাভাৰ মৃত্যুৰ খবৰ ল'বলৈ নোযোৱাৰ কাৰণ ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে সিলেক্টিভ মানুহৰ ঘৰতে যাওঁ সেইটো মোৰ নিয়মে য'ত যাব লাগে তাত মই যাওঁ য'ত যাব নালাগে তাত মই নাযাওঁ সেইটো সঁচা কথা য'ত একেবাৰে সিলেক্টিভ হয় তাতে মই যাওঁ য'ত গ'লে সমাজৰ লাভ হ'ব সমাজৰ উপকাৰ হ'ব তাত মই যাওঁ য'ত গ'লে সমাজৰ মুখ্যমন্ত্ৰীগৰাকীৰ কথাখিনিৰ পৰা এটা স্পষ্ট হৈছে সমাজৰ বাবে কাম কৰি অহা এগৰাকী সাহসী আৰক্ষী বিষয়াৰ মৃত্যুৰ খবৰ ল'বলৈ গ'লে মুখ্যমন্ত্ৰীগৰাকীৰ মতে কোনো ধৰণৰ সমাজৰ বাবে লাভ নহয় গোলাঘাটৰ সংঘমিত্ৰাক যদি ন্যায় দিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকী ওলাই আহিব পাৰে তেন্তে সমাজৰ বাবে কাম কৰি অহা SI জোনমণি ৰাভাৰ মৃত্যুক ন্যায় দিব নোৱাৰে কিয় মুখ্যমন্ত্ৰীগৰাকীৰ কথাখিনি শুনি আপোনালোকে কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।